জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ শিৱৰাত্ৰিৰ দিনা কিছুমান ৰাশিয়ে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। অহা 8 মাৰ্চ অৰ্থাৎ শুক্ৰবাৰে পালন কৰা হ'ব শিৱৰাত্ৰি। শিৱৰাত্ৰিৰ দিনা ভক্তসকলে শিৱক প্ৰাৰ্থনা কৰাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰিৰ দিনা ভক্তই তেওঁৰ ইচ্ছাৰ লগতে ভগৱানক পানী বা গাখীৰ আগবঢ়ালে সেই কামনা পূৰণ হয়। জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ শিৱৰাত্ৰিৰ পৰাই কিছুমান ৰাশিয়ে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। গতিকে কোনকেইটা ৰাশিয়ে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব চাওঁ আহক। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ শিৱৰাত্ৰিৰ পাছৰ পৰাই। সিংহ ৰাশিৰ লোকৰ সকলো মনোকামনা পূৰণ হ'ব এই মহাশিৱৰাত্ৰিৰ পাছৰ পৰাই। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ পচন্দৰ চাকৰিটো আপুনি পাব পাৰে। সামাজিক ক্ষেত্ৰ আৰু কৰ্মক্ষেত্ৰত আপুনি পদবী আৰু প্ৰতিপত্তি পাব। অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। গতিকে শিৱৰাত্ৰিৰ দিনাখন ভালদৰে ভগৱান শিৱক পূজা কৰিব। বৃষ ৰাশি। এইবাৰ শিৱৰাত্ৰি বৃষ ৰাশিৰ লোকৰ বাবে শুভ হ'বলৈ গৈ আছে। বৃষ ৰাশিৰ লোকসকলে শিৱৰ আশীৰ্বাদ লাভ কৰিব আৰু তেওঁলোকৰ সকলো মনোকামনা পূৰণ হ'ব। এই সময়ছোৱাত আপুনি বহুতো ভাল খবৰ পোৱাৰ আশা আছে। তুলা ৰাশি। এই পবিত্ৰ মহাশিৱৰাত্ৰিৰ পাছৰ পৰাই তুলা ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'বলৈ গৈ আছে। তুলা ৰাশিৰ লোকসকলে ধন সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। মানুহৰ লগত সম্পৰ্ক অধিক মজবুত হৈ পৰিব। বিবাহিত জীৱন সুখী হ'ব, সন্মান বাঢ়িব। কুম্ভ ৰাশি। শিৱৰাত্ৰিৰ পাছৰ পৰাই কুম্ভ ৰাশিৰ লোকসকলৰ জীৱনলৈ সুখবৰ আহিবলৈ আৰম্ভ কৰিব। মহাশিৱৰাত্ৰিৰ পিছত কুম্ভ ৰাশিৰ লোকসকলৰ সকলো মনোকামনা পূৰণ হ'ব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে এই সময় আপোনাৰ বাবে শুভ হ'ব। আৰু এই কুম্ভ ৰাশিৰ লোকসকলৰ চাকৰিৰ সুযোগ আছে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি পাব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলে শিৱৰাত্ৰিৰ পাছৰ পৰাই ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ বাহিৰেও ভগৱান শিৱৰ কৃপাত জীৱনৰ সকলো বিপদ আপদ দূৰ হ'ব। আৰু লগতে এই ৰাশিৰ লোকসকলে ভগৱান শিৱৰ আশীৰ্বাদৰ ফলস্বৰূপে নিজৰ ইচ্ছা পূৰণ কৰিব পাৰিব।